Hey guys, স্বাগতম জনাইছো উৎপাত ব্লগ চেনেল আপোনালোকক আজি নতুন এটা ভিডিঅ' লৈ আহিছো আজি ভিডিঅ'টো বহুতে ভাল হ'ব গৈ আছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আজি ভিডিঅ'টো হৈছে মাজুলী টু গুৱাহাটী আৰু ৰেলত যাম আজি প্ৰথমবাৰৰ বাবে আগতে এনে বাছত যাওঁ আৰু আজি ৰেলত যাম আৰু ৰেলত কেনেকুৱা লাগে গৈ কি সুবিধা পায় কেনেকুৱা ধৰণৰ কি পায় আপোনালোকক দেখাম লগতে আৰু যদি আপোনালোকে চেনেলটো চাই ভাল লাগে এটা সাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিব আৰু বাকিখিনি এতিয়া 8:20 হৈছে উঠিছোহে আৰু এতিয়া গা পা ধুই মেলি আজৰি হ'ব লাগিব আৰু 2:30 ট্ৰেইন আছে কানি কাপোৰ সামৰিবলৈ আছে আৰু বাকিখিনি ভিডিঅ' আপোনালোকক দেখাই আছো এতিয়ালে বাই বাই আহক বাকিখিনি আৰম্ভ কৰি দিওঁ বাই বাই নহয় সৰি দেই বাকিখিনি আৰম্ভ কৰি দিওঁ আৰু ন ৰেডি হৈ গ'ল মোৰ ওলাই গাইছ এতিয়া যাম আৰু এতিয়া হেৰি ভাত পানীকেইটা খাই মেলি আৰু যাম আৰু ঠিকে আছে ন দেখাত কমেণ্ট কৰি জনাব ষ্টেচন পাই গ'লোহি এতিয়া গুৱাহাটী ট্ৰেইনত উঠিম আৰু ট্ৰেইন নাই এতিয়া 2:30হে আছে এতিয়া ষ্টেচন পাই গ'লোহি আৰু বাকীখিনি দেখাই থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'টো
অলৰেডি গাইজ গুৱাহাটী পাই গ'লোহি আৰু আজি ভিডিঅ'খিনি ইমানেই আৰু বাকীখিনি পিছত দেখাই আছোঁ আপোনালোকক আৰু পিছৰ ভিউটো চব কি ধুনীয়া আৰু আপোনালোকক সেইখিনি পিছত গধূলি টাইমত বেছি ভিউটো ভাল হয় আৰু সেইটো নেক্সটো ভিডিঅ'ত দেখাম আৰু বাকী আজি ভিডিঅ'টো ইমানেই আৰু এতিয়া বহুত ভাগৰ লাগিছে শুওঁগৈ তেতিয়াহ'লে ইমানেই বাই বাই টাটা।